নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ মোৰ নতুন ভিডিঅ'লৈ স্বাগতম জনালো। চেনেলটিত যদি প্ৰথমবাৰৰ বাবে আহিছে সাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। আনবাৰৰ দৰে আমি আজিও এটা প্ৰেংক কল লৈ আহিছো। প্ৰেংক কলটো কৰিম তাৰ আগত চিনাকি কৰি দিছো, এয়া নিকি শইকীয়া। নমস্কাৰ। আজি প্ৰেংক কলটো তাই কৰিব আৰু আমি আজি প্ৰেংক কলটো দিব্যজ্যোতি দত্তক কৰিম। গান গাই তাক আজি আমি প্ৰেংক কলটো কৰিম বুলি ভাবিছো। তেতিয়াহ'লে আমি প্ৰেংক কলটো ষ্টাৰ্ট কৰোঁ। আমি দিব্যজ্যোতিলৈ ফোনটো লগাইছো। হেল্ল' দিব্যজ্যোতি হয়নে? মই সুমিত দাসে কৈছিলোঁ। তুমি চাগে মোক চিনিয়ে নাপাবা, মই তোমাক চিনি পাওঁ। তুমি চিনি পাব নালাগে, তোমাক চিনি পাওঁ মই। মোৰ ঘৰ যোৰহাট। মোৰ ঘৰ যোৰহাট। যোৰহাটত? অঁ হয়। ঠিক আছে। তুমি যেন গাইছিলা মিহিনী গানটো, হয় আৰু প্ৰমোদটো চাইছিলোঁ, বহুত ভাল লাগে। হয় হয়, থেংক ইউ। তুমি এতিয়া বিজি আছা নেকি? নাই নাই নাই, বিজি নাই। মই এই অলপ ওলাই আহিছিলোঁ মানে, তাৰপৰা বৰষুণ দি দিলে মই সেইটো কাৰণে তোমাৰ ফোনটো ৰিচিভ কৰিব নোৱাৰিলোঁ। অঁ তুমি গান বহুত ধুনীয়াকৈ গাইছা আকৌ। হয় হয়, তোমাৰ মই চিনি পোৱা গ'লে লাগে, কোন হয় বাৰু কোৱা হয়? চিনাকিটো পিছত দিম, আগত মই কথাখিনি কৈ লওঁনে? কোৱা কোৱা। ইয়াৰ পিছত কিবা গান গাবা নেকি? গান আহি আছে বাৰু, এতিয়া নাপাবা চাগে, আকৌ জানুৱাৰী ওচৰত পাবা চাগে গান। এতিয়া মানে কৰা হোৱা নাই, অকণমান প্ৰব্লেম হৈ আছে। মানে মই কথা এটা ক'ব বিচাৰিছোঁ, মানে হয় কোৱা। মই মানে ধুনীয়া এক্টিং কৰোঁ। তুমি যদি আকৌ মানে গান গোৱা, মোক অকণমান চান্স দিব পাৰিবা নেকি? কণ্টেক্ট কৰিবা, নিশ্চয় পাৰিম, কেলৈ নোৱাৰিম। মানে আৰু এটা কথা শুনি লোৱা চান্স দিয়াৰ আগতে, মানে মোৰ চকু এটা কেয়া আকৌ। ঠিক আছে দিয়া। হেৰি শুনা আকৌ। কোৱা। মানে মই আইনাৰ আগত মানে শ্বুটিং কৰি থাকোঁ, এনে মানে ক'তো মানে চান্স পোৱা নাই শ্বুটিং কৰিবলৈ। তুমি যদি দিয়া মানে কৰিব পাৰিম নেকি? পাৰিবা নিশ্চয়, কেলৈ নোৱাৰিবা। চকু এটা কেয়া আকৌ, মোৰ মায়ে ধৰি ধৰিয়ে মোক। মানে তুমি আগতে কৰিছা নেকি ক'ৰবাত? আগতে কৰা নাই, মই আইনাৰ আগতে শ্বুটিং কৰিছোঁ। ঠিক আছে দিয়া। মায়ে মোক মানে ধৰি ধৰি শিকোৱাই। তাকে কৰিবা দিয়া, মই ফোন কৰিবা তেতিয়া কৰিবা। এতিয়া গান নাহে বাৰু। চিঞৰ দিবাতো তুমি? দিম দিম দিম। তুমি কিন্তু ধৰি ধৰি শিকাব লাগিব আকৌ, মই আকৌ অন্ধ যে। শিকাব লাগিব ৰ'বা। পাৰিবা নাই বাৰু তুমি? পাৰিম পাৰিম পাৰিম। আকৌ পিছত ফোনটো ৰিচিভ নকৰাকৈ নাথাকিবা আকৌ। কিয় নকৰিবা, ফোন কৰিবা কৰিছোঁ। আৰু মই তোমাক খুব বেছি ভাল ফ্ৰেণ্ড হয়। তুমি পৰিচয়টো দিম বুলি ক'লা, নক'লা যে কোন হয়? পৰিচয়টো দিম বাৰু। কোৱা আকৌ কোন? মোৰ ঘৰ যোৰহাটত হয়। এইবাৰ মই ভিডিঅ' চাই থাকোঁ বাৰু, খুব ভাল লাগে। হয় হয়। হেল্ল'। তুমি মোৰ মাৰ লগত কথা পাতা। দিয়া দিয়া। কচোন। এই আমাৰ মানে কি ক'বা, এক্টিংবোৰ বহুত ভাল যায়, কিন্তু কপালৰ দুখ আজিলৈকে ক'তো পোৱা নাই জানানে চান্স এটা। হয় হয়। ধৰা যদি নহ'লে এবাৰ তোমাৰ যেতিয়া কৰিম তেতিয়া খবৰ দিম আপোনাক। ঠিক আছে ঠিক আছে। কিন্তু এটা কথা আকৌ, তুমি ধৰি ধৰি শিকাই দিব লাগিব, পাৰিবা নহয় চাগে? চাব লাগিব ৰ'ব। ঘৰত মানে মই ধৰি ধৰি অনা নিয়া কৰোঁ, তুমি যদি পাৰা আৰু তেনেহ'লে চাব পাৰিবা আৰু। চাব লাগিব। কৰিঅ'গ্ৰাফাৰে শিকাব। ঠিক আছে বাৰু। ঠিক আছে ঠিক আছে। হ'ব। এই গানটো তুমি ধুনীয়াকৈ তাইক দিবা, তুমি বাৰু নাচিবৰ কাৰণে। গম পাইছানে?
চিনি পাইছই চাগে কোন হয়নো মোৰ নহয় লবিলা নি প্ৰেংকল হৈ আছিলো দেত তেৰিকা আৰু কোনটা জোতালো নাই কোন আছে জোতালো তই ধৰিব পৰা নাই কৰিবলৈ সিহঁতি হাক দিছা তই ভিডিঅ'টো চাবি তুমি বৰাজনী কোন এজনী তই ভিডিঅ'টো চাবি চুমি বৰা কোন তই গম পাবি ৰিঞ্জু নি নহয় ৰিঞ্জু নহয় তই চাবি গম পাবি হ'ব দে ঠিক আছে ঠিক আছে বাৰু দে বাই 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 দে আপোনালোকে যদি প্ৰেংক কলটো ভাল পালে তেতিয়াহ'লে এটা কমেণ্ট আৰু এটা লাইক কৰি দিব থেংক ইউ